Hi guys, স্বাগতম জনাইছোঁ মোৰ চেনেল গীতেশ ব্লগৰ আন এটা ভিডিঅ'লৈ। চুলিখিনি বহুত দীঘল হৈ গৈছিলে, বহুত সোনকালে দীঘল হৈ ভাবিলোঁ চুলিখিনি কটুৱাই দিওঁ। এতিয়া আজি কটুৱাই দিছোঁ। ক'ত বাকি আছ মূৰটো দাঙি দিয়া অকল চাওঁ আকৌ কাটিব লাগিব কিন্তু কি মূৰটো কামেই নকৰে মেচিনত ৰৈ দিয়া তোমাৰ চুলি ৰৈ দিয়া নহ'লে মেচিনে লৈ যাব। ৰৈ দিয়া পানী একেবাৰে কাটি মেলি খাবা। তই লৰাই থাকিলে তোৰ চুলি কাট নাখায় বেলেগহে হ'বগৈ কিন্তু দেই। ৰখি দিয়া বেটা তোমাক চুলি কোনে কাটি দিলে? খুৰাই। চুলি কাটি কেনেকুৱা লাগিলে? ভাল লাগিলে। চুলি কিহে কাটিলা? নহয়, কিহে কাটিলা? কিহে? আইঠিনা। আইঠিনাটো উৎপাত কৰিছিলে নি? কেনেকৈ উৎপাত কৰিছিলে? হয় নেকি? আজি দুপৰীয়া ভাত সাজৰ লগত বেঙেনাৰ সৈতে বামলা মাছ মিছা মাছ বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে তিয়াই ৰাখিছোঁ অকণমান কুহুমীয়া গৰম পানীত। এয়া বেঙেনা, ডাঙৰ বেঙেনা এটা, আলু আৰু পিঁয়াজ নহৰু আদা মই লৈ লৈছোঁ। আৰু ইয়াত তেলতে মই অকণমান ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজিম। এয়া হৈ গৈছে আৰু এই ডিছটো কোনে খাই ভাল পায় বাৰু। মই জিকাৰ লগত খাই খুবেই ভাল পাওঁ। এতিয়া জিকা নাই, সেইকাৰণে বেঙেনাৰ সৈতে বনাইছোঁ। এতিয়া ইয়াতে নিমখ হালধি সকলোখিনি মই দি লৈছোঁ। বিলাহীও মই এটা দিয়া নাই, এফাল দি লৈছোঁ। তাৰপিছতে বেঙেনাখিনি দি পিনে ভাজি ল'ম অলপ টাইম। বেছি সময় নালাগে বনাওঁতে, সোনকালে হৈ যায়। এয়া মোৰ হৈছে আৰু ভাপত অলপ সময় দি ৰাখিম, তাৰপিছত হৈ যাব। এয়া হৈ গ'ল। এই ডিছটো যদি ট্ৰাই কৰে তেনেহ'লে জনাবচোন কেনেকুৱা লাগিল খাই। ইয়াত লৈছোঁ পিঁয়াজৰ ৰসখিনি চুলিত সানিব লাগিব আজি। মোৰ চুলি অকণমান সৰিছে, গতিকে চাহ অকণমান এতিয়া খাই লওঁ। এতিয়া মই ইয়াত ইউজ কৰিছোঁ এল'ভেৰা জেল আৰু নাৰিকল তেল। গতিকে এইকেইটা ঘৰতেই পোৱা যায়, আপোনালোকে হয়তো চাগে ইউজ কৰে। গতিকে মই ভাবিলোঁ আপোনালোকৰ লগত এইটো অকণমান শ্বেয়াৰ কৰোঁ। গতিকে মোৰ চুলিখিনি খুব সৰিছে, গতিকে এতিয়া মই অকণমান ট্ৰাই কৰি লওঁ। পিঁয়াজ মই দুটা দিছিলোঁ, দুটা দি এতিয়া অকণমান পিহি ইয়াৰ ৰসখিনি উলিয়াই লৈছোঁ। এতিয়া মই এইখিনি থকাখিনি মই ফ্ৰিজত এটা কণ্টেইনাৰত সোমোৱাই ৰাখিম। আকৌ সপ্তাহত দুবাৰকৈ সানিলে ইয়াত ভাল হয়। কেঁচা পিঁয়াজত এণ্টিবেক্টেৰিয়েল, এণ্টিঅক্সিডেণ্টৰ উপৰিও বহুতকেইটা গুণ থকাৰ বাবে আমাৰ চুলি সৰাত বাধা প্ৰদান কৰে। গতিকে আমাৰ সেই চুলিবিলাক গুৰিৰ পৰা মজবুত কৰি ওলাই আহে।
চুলিখিনি ধুই দিয়াৰ পিছত আপোনাৰ এটা গোন্ধ ওলাব, গতিকে পিঁয়াজত গোন্ধটো বাৰু হেভি হয়, সেইটো আপোনালোকে খাওঁতেনো গম পায় যে মুখত যিটো গোন্ধ ওলায়, গতিকে চুলিত সনাৰ পিছতো অকণমান গোন্ধ এটা ওলাব। আপোনালোকে যিটো চেম্পু ইউজ কৰে সেইটো চেম্পুৱে ইউজ কৰিব। যদি গোন্ধটো যদি সহ্য কৰিব নোৱাৰে তেনেহ'লে কাণৰ তলতে অকণমান পাৰফিউম মাৰিব, তাৰপিছত যদি বোলে সেয়াও হোৱাকৈ নাই তেনেহ'লে ধোৱাৰ পিছতে অকণমান নেমু টেঙা ল'ব, নেমু টেঙা পানীত চেপি সেই চুলিখিনি ধুই দিব, 2 মিনিটৰ কাৰণে ৰাখি থ'ব। যিহেতু অকণমান হ'লেও গোন্ধটো এদিনৰ কাৰণে থাকিবই, গতিকে সেইটোত আপোনালোকে একো চিন্তা নকৰিব। গতিকে যিসকলে ইউজ কৰিছে সেইসকলেতো গম পায়েই, গতিকে মই ইউজ কৰিছোঁ, গতিকে মই ইউজ কৰি বহুত ভাল পাইছোঁ। গতিকে চুলিখিনি বহুত বেছি ছফ্ট হৈ যায় আৰু শ্বাইনিং হয়, গতিকে মই সেয়া আপোনালোকক শেষত মই দেখাম মোৰ চুলিখিনি কেনেকুৱা হৈ গ'ল। গতিকে এতিয়া আপোনালোকে চাই থাকক। বেটা আহি গ'লেই নহয়, মোক সুধি আছে, একদম আহি একদম লাষ্টত এণ্টিটো মাৰি দিয়েহি আৰু আহি হৈ গ'ল আৰু তুমি এইবিলাক পঢ়িবাগে চাবা। বেটাই কেবৰ্ড খেলি আছে হয়নে বেটা? বাই বাই পাইছে দেই। বেটা খেলা 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 খেলা। সোমালে 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 আকৌ 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 এতিয়া মই সোমাম দেই। পাপাই নোৱাৰিলে নোৱাৰিলে নোৱাৰিলে। তুমি মাৰা তুমি মাৰা তুমি মাৰা। নাই হোৱা নাই হোৱা, আৰু অকণ ভালকে আৰু অকণমান আৰু অকণমান পটাপট 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 পটাপট। পাপাই পাৰিলেই পটাপট মাৰা পটাপট। এনেকে নহয় এনেকে এনেকে পাপাই নোৱাৰিলে তুমি পটাপট মাৰি দিয়া। এনেকে কয় বাহ বাহ মজা, এইটো ভৰাই দিলে দেই বেটাই, এইটো বেটাই ভৰাই আকৌ পাব আকৌ পাব ইয়াত মাৰি দিয়া জোৰে মাৰি দিয়া। তেনেকে নহয়, অথনি মই আগতে বেটাই আমাৰ কাৰণে চাহ বনাইছে, আমাক চাহ দিব এতিয়া বোলে। এয়া চাহ বাগিছা নি? চাহ একাপ দিবাচোন, খাম দেই। দিয়া চাহ একাপ দিয়া দিয়া, চাহ একাপ দিয়া খাওঁ। বিস্কুট আছে নে? বৰ ধুনীয়া চাহ আছে দেই, মজা চাহ বনাইছা দেই। চাহকণ তুমি গাখীৰ খোৱা। আইঅ গম। খোৱা গাখীৰ অকণমান খাই দিয়া। জুচখিনি লগোৱাৰ পিছত 1 ঘণ্টামান ৰাখিব, নহ'লে 2 ঘণ্টামান ৰাখি দিব। এতিয়া হৈ গ'ল আৰু মোৰ চুলিখিনি ধুই দিলোঁ, মোৰ শুকায়ো গ'ল। আপোনালোকক দেখুৱাইছোঁ ৰ'ব, চুলিখিনি বহুত মোক ছফ্ট লাগিছে আৰু মানে নিজৰে চুই বহুত ভাল লাগিছে আৰু শ্বাইনিং এটা আহি আছে, এয়া দেখিছেনে? এয়া, গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই।